বৰষুণ দিলে যেতিয়া পাহাৰৰ মাজত ডাৱৰবোৰ ৰৈ যায় দেখি খুব ভাল লাগে নহয়নে? ৰাতিপুৱা শুই উঠি আহিয়ে খিৰিকীখন খুলি পেলাই এনেকুৱা এটা দৃশ্য দেখা পাই ডেইলি ব্লগ এটা বনাওঁ বুলি ভিডিঅ' কৰিবলৈ ষ্টাৰ্ট কৰি দিলোঁ। দিনটো একো নেদেখালোঁ কি কৰিলোঁ, আচলতে মই পাহৰি থাকিলোঁ যে আজি মই ডেইলি ব্লগ বনাইছিলোঁ। আবেলি এতিয়া মই বজাৰলৈ আহিছোঁ ৰ'দ সোমোৱাৰ পাছত। ৰাতিপুৱা বতৰটো কিমান ধুনীয়া আছিলে দেখিছেনে? তাৰপিছত দিনটো ইমানেই বেছি ৰ'দ দিলে, সেইকাৰণে একেবাৰে সন্ধিয়াৰ আগে আগেহে ওলাই আহিব পাৰিছোঁ। এইখন এখন লোকেল মাৰ্কেট, য'ত চব বস্তুৱে পোৱা যায় বুলি ক'ব লাগিব। আচলতে মই আজি পাচলিৰ লগতে মাছ কেইটামানো নিম বুলি ইয়ালৈ আহিছোঁ। মই আচলতে সদায় য'ত বজাৰ কৰোঁ তাত মানে মাংসহে পায়, মাছেই নাপায়। আৰু এই সৰু সৰু মাছকেইটাই মই ল'লোঁ। বজাৰ কৰাৰ পিছত টেম্পু নোপোৱা দেখি মই বোলো খোজকাঢ়িয়ে যাওঁগে। পিছে গধুৰ বেগটো দাঙি আহোঁতেহে অকণমান কষ্ট হ'ল। আৰু পায়ে মই ভাত পানী বনাই খাই ল'লোঁ একেবাৰে। এয়া একেবাৰে ৰাতিৰ 11টা বজাৰ দৃশ্য। ইমান ধুনীয়া লাগিছিলে, মই সেইটো কাৰণে ভিডিঅ' এটাকে কৰি থ'লোঁ। ৰাতি ওচৰৰ চব শোৱাৰ পিছত মই এনেকৈ দৰ্জা খুলি আকাশখন চাই খুব ভাল পাওঁ। আৰু এতিয়া মই এটা বহুত ধুনীয়া বস্তু আঁকি আছোঁ, সেয়া পিছে মই আপোনালোকক কাইলৈহে দেখাম, গতিকে চাই থাকিব।